নমস্কাৰ বন্ধুবাত আমি আজি যাই আছো ৰঙিয়াৰ এটা জায়গাত আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাওক গম পাই যাব কি জায়গাত যাম ধুনীয়া জায়গাত যাম মানে কোনো ধৰণৰ আজিৰ পিকনিক স্পট বা কিবা মানে নেচাৰেল প্লেস নহয় মানে কিবা এটা যাম আৰু ক'বাত যাম আৰু আপোনালোকে চাব ভিডিঅটো গম পাই যাব শেষলৈকে বঢ়িয়া চাই থাকক আমাৰ ইয়াতে মজা বতাহ বলি আছে এতিয়া এটো পৰিবেশত যায়ও ভাল লাগব মজাকে এটা বঢ়িয়াকে গাড়ীত উঠি ললো ওয়াও গাড়ী বহুত গৰম হৈ আছে ওয়াও বলক লাহে লাহে যাই আছো ধুনীয়াকে এইখন হেলিপ্যাড এটো আৰ্মিৰ হেলিপ্যাড ইয়াতে এই হেলিকপ্টাৰ আহিলে মজাকে পৰে চাই লওক তামোল পৰা নাজাৰা আমাৰ জায়গাবিলাক দেখাটো ধুনীয়াই সব জায়গায় ধুনীয়া হলেও আমাৰ জায়গাবিলাক বেছি ধুনীয়া হয় না কোনন হয় বলক আমাৰ লগত আপোনালোকেও যাই থাকক ইয়াতে আমি অলপ টাৰ্নিং ল'ব লাগিব তেলটো অলপ ভৰাই লওঁ নহলে তেল নভৰালে কেনেকৈ চলব মানুহে ভাত নাখালে যেনেকৈ চলবা নোৱাৰে গাড়ীটো তেল নাখালে চলবা নোৱাৰে এনেকাই লৈ যাব আৰু আমাক বৰষুণো অলপ অলপ দি আছে মজা লাগিছে ঠিক আছে চাই থাকক বন্ধুসকল আমি তেলটো অলপ মজাকে ভৰাই লওঁ মজাকে আমি তেল চেল ভৰাই ললো এতিয়া বটিং অলপ অলপ দি আছে বৰষুণ অলপ অলপ দি আছে ৰদটো নাহিলে ডাইৰেক্ট যদি বৰষুণটো দিলা হয় বেছি মজা লাগিলে কিন্তু এটা ৰদো দি আছে বৰষুণো দি আছে কি বুলি কয় কি কাৰ বিয়া বুলি কয় এটো ঘনচিৰিকাৰ বিয়া ৰদো দিছি বৰষুণে দিছি ঘনচিৰিকাৰ বিয়া খৰাহিয়ালৰ বিয়া বা খৰাহিয়ালৰ বিয়া ঘনচিৰিকাই তামোল কাটি মোকো এখন দিয়া এটাই মজা মজা এটাই ৰদো দিছি বৰষুণো দিছি ঘনচিৰিকা কিবা খৰাহিয়ালৰ বিয়া ঘনচিৰিকাই তামোল কাটি মোকো এখন দিয়া কিবা কৈ দিয়া কোবৰা কি কম এতিয়া মোক ড্ৰাইভাৰ বনাই দিলা এতিয়া ক'ত গৈ আছো এতিয়া মই গম নাপাওঁ ডেষ্টিনেশ্যন কি হয় এইটো গম পোৱা নাই এতিয়ালৈকে মুঠতে যাম আৰু আমি ক'বাত না কি সাৰপ্ৰাইজ দি আছে এইটো মই গম নাপাওঁ সাৰপ্ৰাইজ মানে সাৰপ্ৰাইজে আৰু শেষলৈকে চাব আপোনালোকে গম পাই যাব চাই থাকক আমি ক'ত যাওঁ সেয়াই মজা হ'ব বাকি আপোনালোকৰ খবৰ বিলাক কি কয় কমেন্ট কৰি জনাবচোন অলপ ন yes আমি যাই যাই পামে আৰু এতিয়া বৰ্তমান তুলসীবাৰী পালো আজি এনে পৰিৱেশটো ভাল ধুনীয়া ৰদ দি আছে গৰম আছে তামাম গৰম আছে কিন্তু এটা কথা মই ভাবি আছো ভাবা মানে কি হল আপোনালোকে জনাবচোন কেছটো মানে সূৰ্য দেৱতা আৰু বৰুণ দেৱতাৰ মাজত কিবা এটা কাজিয়া হৈছে নেকি কাৰণ কথাটো আপোনালোকে ভাবিছা মানে ৰ'দ দিলে এনি টাইম ৰ'দ মানে পুৰা কটি ফাটা ৰ'দ পুৰি চুৰি নিবা খোজে আৰু বৰষুণ দিলে মানে সদায় বৰষুণ দিলি বৰষুণে দি থাকে বানপানী চানপানী বনাই দিয়ে আৰু কি ক'লে ৰ'দ দিলে পুৰা ৰ'দেই দি থাকে মানে মানে কি হৈছে মানুহবিলাকক মানে এনেকুৱাকে দিছে আৰু জ্বালাটো মজা দিছে না কি হ'ব এতিয়া তাকে চিন্তা কৰিছো তাতে যদি ওপৰতে কাজিয়া এন্ধৰ মানে পাগলা हो जा मार मैं कोबरा हिंदी तुम्हारा है हिंदी में बताना इच्छा करता है लेकिन थोड़ा हिंदी में प्रॉब्लम हो रहा है ना इसलिए ठीक है बात नेक्स्ट वीडियो में हम हिंदी में बात करेंगे
अभी जा रहा है, अभी तो मिलेगा ही, अभी तोरनी मिल गया हम लोगों को, ठीक है। ऐसे ही देखता रहना, চাই থাকিব আপোনালোকে। তৰণি পালৈ আৰু খুব কম সময়ৰ ভিতৰত আমি ৰঙিয়া পাম। ৰঙিয়া পোৱাৰ পিছত আপোনালোকে গম পাই যাব আৰু ক'ত যাই আছো, কি কৰি আছো, কিয় যাই আছো, চব গম পাই যাব। মাত্ৰ চাই থাকক, মজাকে চাই থাকক, মজা। ৰঙিয়া টাউন পালো আৰু এতিয়া আমি এখানে কি কয় এখানে তো তিনিআলি পালো, ৰেলগেট তিনিআলিৰ। এতিয়া আমি লাহেকে ৰঙিয়া টাউনত এন্ট্ৰি হ'ম আৰু এন্ট্ৰি হয় তাৰপিছত আমি মানে য'ত যাব আহিছিলো ডেষ্টিনেশ্যন তাতে আমি যাম। আপোনালোকে ৰঙিয়া টাউনখন এবাৰ চাওকচোন, ভাল লাগে, ধুনীয়া আছে। আগতেতো বেলেগ আছিল, এতিয়া আৰু বেলেগ হৈ গ'ল। চাই লওক টাউনখন। গোটেই আকাশ কলা ডাৱৰে আৱৰি ধৰিছে, বৰষুণৰ আবিৰ্ভাৱ হওঁ হওঁ। সেইকাৰণে আমি এতিয়া ভাবিছোঁ ভাল লাগিব বৰষুণ আহিলে, কাৰণ মজা হ'ব আৰু বৰষুণ আহিলে। ইয়াত ৰঙিয়া টাউন, আমাৰ তামোলপুৰৰ পৰা আহিলে এয়া প্ৰথম ৰঙিয়া টাউনত সোমালো আমি। এয়া ৰঙিয়া টাউনৰ প্ৰথম ভাগ, ভিতৰত আৰু আছে। পুৰা কলা হৈ আহিছে, কলা ডাৱৰ। ইয়াতে যদি কলা ডাৱৰত বগা বগলী উৰি থাকে কেনেকুৱা ধুনীয়া লাগিব আপোনালোকে এবাৰ ভাবক। কিন্তু ভাগ্য বেয়া, আমাৰ বগলী নাই ইয়াতে এতিয়া বৰ্তমান দেখাত। বগলী থাকিলেতো আপোনালোকে বহুত ধুনীয়া পালে হয় চাই, উপায় নাই আৰু কি কৰিব। ঠিক আছে বাৰু, চাই থাকক আপোনালোকে। আৰে ভাই আহি পালো ফাইনেলি আমি আহি পালো এই য'ত আহিব খুজিছিলো। আপোনালোকে চাগে এইখন দোকান এখনত আহি আছিলো। একচুৱেলি আজি ইনগ্ৰেশ্যন আছিল আমাৰ চালামদাৰ দোকানে, ৰঙিয়াত ইনগ্ৰেশ্যন আছিল। আমি আহি পালো বৰ্তমান। আপোনালোকে চাগে এইখন দোকান দেখিছেনে, এইখন। ইয়াতে আমি এতিয়া যাব চেষ্টা কৰিম ভিতৰত। আমি সোমাম ভিতৰত, কি আছে চাম, আপোনালোকক গোটেইখিনি বস্তু চিনাকি কৰি দিম। কি আছে, কি পায়, কি নাপায়, কেনেকুৱা হয়, কি নহয়। নাম লেখা আছে ডাটা মেচন। আপোনাৰ এইখন ঈদগাহ ফিল্ডৰ একেবাৰে চাইডতে মেইন আপোনাৰ এইটো ৰঙিয়াই হয়। বলকচোন আমি ভিতৰত যাই চেষ্টা কৰিম আপোনালোকক দেখাব কি পায়, কি নাপায়। ফাইনেলি আমি সোমাই আহিলোঁ ভিতৰত। এইয়া চাওক, এপল আইফোন, এই কি কয় ভিভ' এইবিলাক চব মোবাইল পাব আপোনালোকে ইয়াতে। লেপটপ চেপটপ, ফ্ৰিজ প্ৰিণ্টাৰ মানে যিমানখিনি ইলেক্ট্ৰনিক আছে বুলি নকওঁ, আপুনি মানে কি কয় এইটো এচি প্ৰিণ্টাৰ সকলোবোৰ ইয়াতে পাব। আপোনালোকে আহিব, বঢ়িয়াকৈ ইয়াতে পাই যাব সকলোবোৰ। লগতে ইয়াতে আপোনালোকে EMI-তো পাব, সকলো বস্তু EMI হৈ যাব। আপুনি আহি আমাৰ ইয়াৰে চালামদাৰ লগত কণ্টেক্ট কৰিব। ফোন নাম্বাৰটো বাৰু মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰে। সকলোবোৰ পাই যাব, টেনশ্যন নাই। মই আজি এনে এটা আইফোন চালোঁ, ল'বতো নোৱাৰোঁ বাৰু, সক্ষম নাই ল'বৰ কাৰণে। আইফোন এটা চালোঁ আৰু প্লাছ চেমচাং এটা চালোঁ। ভাল লাগিল, গৈ বিৰাট ভাল লাগিল। থেংক ইউ চালামদা ইনভাইট কৰাৰ বাবে। Galaxy A53 5G.
আমি মানে এই ইনগ্ৰেশ্যন পাৰ্টিটো কৰি আহিলোঁ ইয়াৰ পিছত আমি ঘৰলৈকে যাওঁ আৰু আপোনালোকে কেনে পালে ক'ব ইয়াতে মানে সকলোবোৰ মোবাইল পায় আইফোন কিবা কিবি চবখিনি পায় লগতে EMI ও হয় আপোনালোকে ল'ব পাৰে তলত মই মোবাইল মানে মালিকজনৰ সেই মোবাইল নাম্বাৰটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ঠিক আছে বাই বাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ থেংক ইউ বাই বাই